সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত এটা ধুনীয়া ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে পইতা ভাত। গৰমৰ দিনত পইতা ভাত খাই বহুত ভাল লাগে। তেনেহলে বলকচোন চাও মইনো কেনেদৰে বনালো। পইতা ভাতৰ লগত বনাবৰ বাবে মই কণী 3টা ভাঙি লৈছো, আলু 4টা সৰু সৰুকৈ কাটি লৈছো, ডাংবডি কাটি লৈছো, ডাল পিছাৰ কাৰণে মই মসুৰ ডাল আগতে তিয়াই কোমল কৰি ললো, তাৰ লগত মই আদা লসুন আৰু ধনিয়া পাত লৈ লৈছো। পিয়াজ ডাঙৰ সাইজৰ মই কাটি লৈছো আৰু মই 3টা শুকান জলকীয়া লৈছো। ৰৈ যোৱা ভাত মই ৰাতিয়ে তিয়াই ৰাখিছিলো আৰু মই এটা বেঙেনা লৈছো পুৰিবৰ বাবে। গোটেইখিনি মই ভালদৰে ধুই লৈছো। এতিয়া মই প্ৰথমতে আলুখিনি ভাজি লম। তাৰ বাবে মই গেছটো অন কৰি কেৰাহী এখন বহাই দিছো। তাতে মই তেলখিনি গৰম হোৱাত কাটি লোৱা পিয়াজ আৰু শুকান জলকীয়া দি দিছো আৰু মই একেই লগতে কাটি লোৱা আলুখিনিও দি দিছো আৰু এইখিনি মই ধুনীয়াকৈ লৰাই দিছো। এতিয়া মই ইয়াতে হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ আৰু অকণমান ৰঙা জলকীয়া গুড়ি দি এইখিনি মই ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে লৰাই লৰাই ভাজি থাকিম। এয়া চাওক, কিছু সময়ৰ পাছত আমাৰ আলুখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, ৰঙচুৱাও হৈ গৈছে। এইখিনি মই এতিয়া এটা বাচনত উলিয়াই ৰাখি থৈছো। এয়া চাওক, এতিয়া মই একেইখিনি তেলতে ডাংবডিখিনিও বহাই দিছো আৰু মই একেই ধৰণে হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ, কাটি লোৱা পিয়াজ আৰু জলকীয়া দি এইখিনিও মই ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া মই আনফালে ডালখিনি পিচি ল'ম। ইয়াতে মই সোৱাদ অনুসৰি নিমখ, আদা লসুন আৰু ধনিয়া পাত দি দিছো। এইখিনি মই এতিয়া পিচি লৈছো। এয়া চাওক, আমাৰ ডালখিনিও ধুনীয়াকৈ পিচা হৈ গৈছে। এইখিনিও মই এটা বেলেগ বাচনত উলিয়াই ৰাখি থৈছো। আৰু এতিয়া আমাৰ ডাংবডিখিনিও ভজা হৈ গৈছে। এয়া চাওক, ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এইখিনিও মই এটা বাচনত উলিয়াই ৰাখি থৈছো। এতিয়া মই কণীখিনি ভাজি ল'ম। তাৰ বাবে মই একেইখন কেৰাহীতে আৰু অলপমান তেল দি দিছিলোঁ। তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি কিছু সময়ৰ কাৰণে ফ্ৰাই কৰি ল'লোঁ আৰু পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পাছত মই ইয়াতে হালধি গুড়ি অকণমান আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া মই ইয়াতে কণীখিনি বহাই দিছোঁ আৰু মই এতিয়া কণীখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। এয়া চাওক, অলপ সময়ৰ পাছতেই আমাৰ কণীখিনিও ধুনীয়াকৈ ভজা হৈ গৈছে। ইয়াতে মই এতিয়া অলপমান ধনিয়া পাত কাটি দিছোঁ। ধনিয়া পাত দিলে কণীখিনি খাই বহুত ভাল লাগে। এইখিনিও মই এটা বাচনত উলিয়াই ৰাখি থৈছোঁ। কণীখিনি ভাজি লোৱাৰ পাছত মই ইয়াতে গেছটো জ্বলাই বেঙেনা এটাও পুৰি লৈছোঁ আৰু ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি পিটিকি ল'ম। এয়া চাওক, আমাৰ পইতা ভাতৰ লগত খাবৰ বাবে ভাজিকেইখন ৰেডি হৈ গৈছে। এতিয়া মই পইতা ভাতখিনি খাবৰ বাবে এনেধৰণে মই এটা কাঁহৰ বাতি লৈ লৈছোঁ। তাতে মই পইতা ভাত এবাতি লৈ লৈছোঁ আৰু ইয়াতে মই মিঠাতেল আৰু সোৱাদ অনুসৰি নিমখৰ সৈতে ভোট জলকীয়াৰ আচাৰো লৈছোঁ আৰু মই আপোনালোকক ছাইডত ভাজিকেইখন সজাই দেখাই দিছোঁ। গৰমৰ দিনত আমি প্ৰায় পইতা ভাত খায়েই থাকোঁ। খাবলৈ বহুত ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাবচোন এনেধৰণে। আজিৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। তেনেহ'লে অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।